আজি এই নৱমীৰ দিনা যে সন্মানীয় শ্ৰী সুকুমাৰ দেৱনাথ মহাশয় তেখেতৰ ঘৰত যি দুৰ্গা পূজা কৰিছে, আজি এই নৱমী উপলক্ষে আজি আমাৰ চিঠিলা অঞ্চলত বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আমাৰ এই মানে দেৱনাথৰ ঘৰত আহি আছে, আহি পেলাই ইয়াত বস্ত্ৰ যি বিতৰণ কৰি আছে, এই বস্ত্ৰবিলাকে লৈ আছে এজনকে। এইটো বৰ এটা মানে আমাৰ এই অঞ্চলৰ কাৰণে এজন ভাল কথা যে দুখীয়া দুখীয়া মানুহবিলাক আছে যে বিভিন্ন জায়গাৰ পৰা আহিছে, যেনেকৈ ধৰক আমাৰ মানুহবিলাকে হয়তো খাটি খোৱা মানুহ, দিন হাজিৰা কৰা মানুহ, সিহঁতে হয়তো পূজাত এটা ভাল কাপোৰ কিনিব নোৱাৰে, এনেকুৱা মানুহবিলাকে দি আছে। গতিকে আমি সন্মানীয় সুকুমাৰ দেৱনাথক মানে ধন্যবাদ দিব বিচাৰোঁ যে তেখেতে ইমান এটা মহান কাম কৰি আছে আমাৰ চিঠিলা অঞ্চলত। আপোনালোকৰ লগতে গোটেই অসমবাসীৰ লগতে BTC ৰাইজক মই শাৰদীয় দুৰ্গা পূজাৰ মই শুভেচ্ছা জ্ঞাপন কৰোঁ। আজি ইয়াতে চিঠিলা অঞ্চলৰ বিশিষ্ট সমাজসেৱক সুকুমাৰ দেৱনাথ মহাশয়ে বস্ত্ৰ বিতৰণ কৰি আছে এই অঞ্চলৰ দুখীয়া ৰাইজক। গতিকে মই সুকুমাৰ দেৱনাথক মই ধন্যবাদ জ্ঞাপন কৰোঁ আৰু যাতে তেওঁ আৰু প্ৰতি বছৰে যাতে এনেকৈ যাতে ৰাইজক মানে সহায় সহযোগিতা কৰি যায়, এইখিনি মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আৰু এই অঞ্চলৰ ৰাইজ যাতে সকলোৱে যাতে মিলি জুলি যাতে এই অঞ্চলত ভালকৈ বসবাস কৰে, ভাল যাতে এটা পৰিৱেশ সৃষ্টি হয়, এইখিনি মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰোঁ বা এই ৰাইজক অনুৰোধ জনাওঁ। দেরি করবেন না, দেরি করবেন না, দেরি করবেন না। এইগুলা বাইরে আছে, এগুলো চিন্তা নাই, ঘরে গুলো চোদ্দ একজন একজন দিলে হইলো। হ্যাঁ, বাবু